এখন গাঁৱত এটা ৰজা আছিলে। ৰজা এজনে সেনাপতিক এদিন ক'লে, সেনাপতি গদাধৰ, হয় মহাৰাজ, আজি নহ'লে ব'লা অকমান আশ্ৰমখনকে চাই আহোঁ। আৰে সেইফালৰ পৰা কিবা মাত আহিছে। গদাধৰ, মই অকমান সেইফালৰ পৰা আহোঁ, তুমি ইয়াতে থাকিবা দে। মহাৰাজ। আৰে এফালে দেখোন এবাৰ নিজান। মই অলপ আগৰ পৰা আহোঁগে ৰ। আগত তেতিয়া কিবা হৈছিল চাই আহোঁগে। আইঅ মা, মৰিলো। এইচোপা কি? এইচোপা নহয় শিল। আজিয়ে শিলচোপা মোক মাৰিলেহেঁতেন, ভাল বাচিলো। সেইটো দেখোন গুফা। মই ভিতৰে সোমাই চাওঁগে ৰ। এইফালে দেখোন একদম আন্ধাৰ, একো দেখা নাই। আৰে এইটো কি মাত? আৰে সেইটো দেখোন এটা অসুৰ। তই কোন হয়? ইয়ালে এইবেলি অহা মানুহ আকৌ উভতি যাব নোৱাৰে, গতিকে এতিয়া তয়ো নোৱাৰ। হে ভগৱান, মোৰ ৰক্ষা। তেনেতে এজনী পৰী ওলাল। তই কোন হয়? আঁতৰি দে মোৰ মুখৰ আগৰ পৰা, আজি ই মোৰ খাদ্য হয়। তাৰ পৰা যাদুকৰণীয়ে নিজৰ শক্তিৰ কিবা মন্ত্ৰ গাল। ওম নমো ভগৱতী নমো নমো। এই দুষ্ট অসুৰটো যাতে জুইত পৰি ৰাখ হৈ যায়। তাৰ পৰা সেই অসুৰটো জুইত পৰি ৰাখ হৈ গ'ল। মোক বচোৱা, মই ৰাখ হৈ গৈছো, মই জুইত পৰি। ধন্যবাদ পৰী, মই ভুলতহে ইয়াৰ পালোহি। মোক এই অসুৰটোৱে নিজৰ ফালে টানিবলৈ চেষ্টা কৰিছিলে। চিন্তা নকৰিবা ৰজা, এতিয়া এইফালে যোনে আহে এতিয়া একো ক্ষতি নহয়। এতিয়া তুমি আৰামত যাব পাৰিবা। তেন্তে বন্ধু বান্ধৱীসকল, তুমি এই সাধুটোৰ পৰা কি শিকিলা? যি কোনোবাই তোমাৰ ফালে যদি আনিবলৈ চেষ্টা কৰে, তেতিয়া তুমি নাযাবা অচিনাকি মানুহৰ ওচৰলৈ। ফাৰ্ষ্টতে নিজৰ মা দেউতাক দেখুৱাইহে যাব। তেতিয়াহ'লে ফ্ৰেণ্ডছ, এই ভিডিঅ'টো লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব।